নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল সপোনৰ কিচেনলৈ স্বাগতম আশা কৰোঁ আপোনালোক সকলোৰে ভালে আজি পুনৰবাৰ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছো বন্ধু বান্ধৱীসকল আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো কঁঠালৰ মুচিৰ এটা ৰেচিপি এইখিনি সময়ত গছত কঁঠালবোৰ বৰ সৰু সৰু হৈ আছে আৰু এই সৰু সৰু কঁঠালৰ মুচিৰ সবজি বা তৰকাৰী বনাই খাবলৈ বহুত বেছি ভাল লাগে সেয়েহে মই আজি ভাবিলোঁ কঁঠালৰ মুচিকে বনাওঁ আৰু ভিডিঅ' এটা কৰি আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ আশা কৰোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনে পালে এয়া আমাৰ ঘৰতে কঁঠাল লাগি আছে আৰু এই কঁঠালবোৰ সৰু সৰু হৈ আছে তাৰে এটা কাটি আনিলোঁ মই আপোনালোকক গছজোপাৰ ওচৰলৈকে লৈ আহিছোঁ এয়া কাটি লৈ দুফাল কৰি কেনেকৈনো কাটিলোঁ অকণমান তাৰো ভিডিঅ' কৰি দেখুৱালোঁ কঁঠালৰ মুচি কাটোতে সদায় হাতত আঠা লাগে সেয়েহে হাতত অকণমান মিঠাতেল লগাই ল'ব লাগে আৰু লগতে বটিখনতো অকণমান মিঠাতেল লগাই ল'ব লাগে প্ৰথমে কঁঠালটো দুটুকুৰা কৰি ল'লোঁ আৰু মই এফালহে বনাইছোঁ কঁঠালটো খুব ভালদৰে বাকলিখিনি গুচাই মাজৰ ডিলাটো কাটি লৈ তাৰ পাছত এনেদৰে টুকুৰা টুকুৰ কৰি খুব ভালদৰে ধুই লৈছোঁ আৰু লগতে লৈছোঁ দুটা মিডিয়াম সাইজৰ আলু এনেদৰে টুকুৰা টুকুৰ কৰি আৰু লৈছোঁ দুটা বিলাহী প্ৰথমে এতিয়া কঁঠালখিনি এটা প্ৰেছাৰ কুকাৰত সিজাই ল'ম দুটা তিনিটামান চিটি আহিবলৈ দিম আৰু লগতে বিলাহীটো গোটা গোটাকৈ দি দিছোঁ আৰু কাটি থোৱা আলুখিনিও লগতে দি দিছোঁ এতিয়া প্ৰেছাৰ কুকাৰটোত অকণমান মিঠাতেল দিছোঁ কঁঠালৰ আঠা থাকে যে এনেদৰে মিঠাতেল দিলে কুকাৰটোত আঠা নালাগে লগতে জোখমতে পানী আৰু অকণমান নিমখ দিছোঁ এনেদৰে সকলোখিনি দি প্ৰেছাৰ কুকাৰটো গেছৰ ওপৰত উঠাই দুটা চিটি আহিবলৈ দিলোঁ এতিয়া এটা বাটিত ৰেড চিলি পাউডাৰ জিৰা গুড়ি ধনিয়া গুড়ি হালধি নিমখ এই সকলোখিনি দি অকণমান পানী দি গুলি ল'লোঁ মছলাখিনিত মই ঠাণ্ডা পানী ব্যৱহাৰ কৰিছোঁ আৰু তাতে এতিয়া অকণমান জালুকৰ গুড়িও দিছোঁ আৰু তাৰ পাছত এনেদৰে খুব ভালদৰে চামুচখনেৰে গুলি লৈ এটা মছলাৰ পেষ্ট তৈয়াৰ কৰি ল'লোঁ এতিয়া এখন প্লেটত দুটা পিঁয়াজ মিহিকৈ কুটি লৈছোঁ অকণমান আদা নহৰু খুন্দি লৈছোঁ আৰু লগত এটা তেজপাত লৈছোঁ ডাঙৰ ইলাচি সৰু ইলাচি লং ডালচেনি আৰু লগতে দুটা কেঁচা জলকীয়া লৈছোঁ এতিয়া গেছটো অন কৰি এচামুচমান হ'ব কচুৰি মেথি শুকানে ভাজি লৈছোঁ দুটা চিটি অহাৰ পাছত কুকাৰটো খুলি চালোঁ কঁঠাল আলু আৰু বিলাহীখিনি ভালদৰে সিজিছে আৰু বিলাহী সিজিলে এনেদৰে বিলাহীৰ যিটো ছাল সেইটো ওপৰলৈ নিজে নিজে উঠি আহে আৰু সেই ছালখিনি মই এতিয়া আঁতৰাই দিছোঁ বিলাহী দুটাৰ পৰা বাকলিখিনি গুচোৱা হৈ গ'ল এতিয়া এখন কেৰাহী গেছৰ ওপৰত উঠাই কেৰাহীখন অকণমান ভালদৰে গৰম হ'বলৈ দিলোঁ তাতে এতিয়া দিছোঁ জোখমতে মিঠাতেল আৰু তেলখিনি পকিছে এতিয়া তাতে দিছোঁ আধা চামুচ জিৰা গুটি আৰু আধা চামুচতকৈ কম দিছোঁ কালজিৰা এতিয়া ইয়াতে দিছোঁ এটা তেজপাত আৰু লগতে দিছোঁ ইলাচি লং ডালচেনি এই সকলোখিনি কেঁচা জলকীয়া দুটাও দি দিছোঁ এতিয়া ইয়াতে দিছোঁ কাটি লোৱা পিঁয়াজ লগতে দিছোঁ খুন্দনাত খুন্দি লোৱা আদা নহৰুখিনি হেতাখনেৰে খুব ভালদৰে লৰাই অকণমান বাদামী ৰং হোৱালৈকে পিঁয়াজ আদা নহৰুখিনি ভাজি লৈছোঁ পিঁয়াজ আদা নহৰুখিনি খুব ভালদৰে পকিলে তাতে এতিয়া সিজাই লোৱা বিলাহী দুটা দি দিছোঁ আৰু খুব ভালদৰে পিঁয়াজ আদা নহৰুৰ লগত মিক্স কৰি অকণমান ভাজি ল'লোঁ বিলাহীখিনি খুব ভালদৰে ভজা হৈ গ'ল আৰু এতিয়া মই যে বাটিত বনাই লৈছিলোঁ মছলাৰ মিক্সাৰখিনি সেইখিনি এতিয়া তাতে দি দিছোঁ গেছটো ল' ফ্লেমত ৰাখি খুব সুন্দৰকৈ ভাজি লৈছোঁ এতিয়া ইয়াতে অকণমান চেনি দিছোঁ চেনি দিলে টেষ্টটো বেলেঞ্চ হৈ যায় আপোনালোকে স্কিপ কৰিব পাৰে খুব ভালদৰে লৰাই মছলাখিনি ভাজি ল'লোঁ মছলাৰ কেঁচা গোন্ধটো নাইকিয়া কৰি দিলোঁ আৰু এয়া মছলাই তেল এৰিছে এইখিনি সময়তে সিজাই লোৱা আলু আৰু কঁঠালখিনি কেৰাহীত দি দিছোঁ বন্ধু বান্ধৱীসকল এইখিনিতে আপোনালোকক এটা কথা জনাওঁ যে যিসকল নতুন ভিউৱাৰ্ছে মোৰ এই চেনেলটো পোনপ্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব তেতিয়া আপোনালোকে মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক পাই থাকিব আৰু মই দিয়া নতুন নতুন ভিডিঅ'সমূহ চাই থাকিবলৈ পাব আৰু যিসকল ভিউৱাৰ্ছে মোৰ এই চেনেলটো সদায় চাই আহিছে তেখেতসকলকো মই অশেষ ধন্যবাদ জনালোঁ মছলাখিনিৰ লগত কঁঠাল আৰু আলুখিনি খুব ভালদৰে ভাজি ল'লোঁ আৰু এতিয়া ইয়াতে জোখমতে গৰম পানী দিছোঁ আপোনালোকে পানীটো আপোনালোকৰ নিজৰ জোখমতে দিব আৰু পানীখিনি দি লৈ খুব ভালদৰে হেতাখনেৰে লৰাই দিছোঁ অকণমান সময় ঢাকনখন লগাই ভালদৰে এটা উতল আহিবলৈ দিছোঁ ঢাকনখন দাঙি চালোঁ এয়া তৰকাৰীখন খুব সুন্দৰকৈ হৈ গৈছে আৰু এতিয়া মই অকণমান সেকি লোৱা কচুৰি মেথিখিনি তাতে দি দিছোঁ কচুৰি মেথিখিনি দি খুব ভালদৰে লৰাই গেছটো অফ কৰি দিছোঁ
আৰু এয়া কঁঠালৰ মুচিৰ গ্ৰেভিখন বনাই হৈ গ'ল। কেৰাহীৰ পৰা এই গ্ৰেভিখিনি বাতি এটালৈ উলিয়াই লৈছোঁ। এইখিনি এতিয়া আমি ভাত, ৰুটি, লুচি যিকোনো লগতে খাব পাৰোঁ। খাবলৈ একেবাৰে মাংসৰ নিচিনা লাগে আৰু মাংসত দিয়া সকলো মছলা ইয়াত দিলে খাবলৈ বহুত সুস্বাদু হয়। মই এনেকৈ বনালোঁ, আপোনালোকেও বনাই চাবচোন, কেনে হয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে মই অশেষ ধন্যবাদ জনালোঁ।